নমস্কাৰ মই স্মিতা শইকীয়া বাস্তুশাস্ত্ৰী আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মই এটা বিশেষ টপিকৰ ওপৰত ক'বলৈ ওলাইছো সেইটো হৈছে শুভ মুহূৰ্তত আমি কিয় গৃহ নিৰ্মাণ কৰিব লাগে আৰু কি তিথি কি বাৰত আমি গৃহ নিৰ্মাণ কৰিব লাগে লগতে বাস্তুৰ কোনটো দিশত গৃহাৰম্ভ কৰিবৰ সময়ত আমি পূজা কৰা উচিত বা আমি আৰম্ভ কৰিবৰ কাৰণে আমি প্ৰথম ভূমি পূজন কৰোঁ সেই ভূমি পূজনৰ সময়ত আমি যেটো গাত খান্দো খুঁটা পুতিবৰ কাৰণে সেই গাতটো আমি কোনটো দিশত খান্দিলে ভাল হয় সেই কথা মই ক'বলৈ ওলাইছো আমি যিখিনি ভূমিত আমি গৃহ আৰম্ভ কৰিম বুলি বাছি লওঁ সেই ভূমিখিনিত হাজাৰ বছৰৰ আগতে কি আছিলে বা কি ঘটনা ঘটিছিলে কি কাৰ্য হৈছিলে কি কাৰ্য সম্পাদন হৈছিলে সেই বিষয়ে আমি অজ্ঞাত আমি নাজানো আৰু লগতে যিখিনি ভূমিত আমি গৃহ নিৰ্মাণ কৰিব লাইছো সেই ভূমিখিনি এনাৰ্জি নিগেটিভ নে পজিটিভ সেই বিষয়ে আমি অজ্ঞাত আমি যিখিনি ভূমিত গৃহ নিৰ্মাণ কৰিব লাইছো সেই ভূমিখিনি দেৱতাৰ স্থান হৈ থাকে সেই দেৱতাৰ স্থানখিনি আমি তেওঁলোকক মানে ডিস্টার্ব কৰা হয় যেতিয়া আমি গৃহ নিৰ্মাণ কৰিবলৈ ওলাও তেওঁলোকৰ শান্তিত আমি ব্যাঘাত জন্মাও সেইটো কাৰণে শুভ মুহূৰ্ত উলিয়াই ভূমি পূজা বা গৃহাৰম্ভৰ সময়ত আমি পূজা পাতল সম্পূৰ্ণ বিধিসন্মতভাৱে কৰি আমি দেৱতাসকলৰ আশীৰ্বাদ অনুমতি লৈ গৃহাৰম্ভ আৰু ভূমি পূজন কৰোঁ আৰু গৃহাৰম্ভ ভূমি পূজন শুভ মুহূৰ্ত চাই কৰিলে গৃহ নিৰ্মাণ কাৰ্যসমূহ সম্পূৰ্ণ হৈ উঠে সেই কথা লক্ষ্য ৰাখিয়ে আমাৰ ভাৰতবৰ্ষত পৌৰাণিক কালৰ পৰাই গৃহাৰম্ভ কৰাৰ সময়ত শুভ মুহূৰ্ত চাই কৰাৰ প্ৰথা চলি আহিছে আৰু সেইমতে আমি শুভ ফল পাবলৈ সক্ষম হৈছোঁ এতিয়া আহিছোঁ কি তিথিত গৃহাৰম্ভ কৰিলে শুভ হয় প্ৰথমা তিথি দ্বিতীয়া তিথি তৃতীয়া তিথি পঞ্চমী তিথি সপ্তমী তিথি দশমী তিথি একাদশী তিথি ত্ৰয়োদশী তিথি আৰু পূৰ্ণিমা তিথিত গৃহাৰম্ভ কৰিলে আমি শুভ ফল পাওঁ বাস্তুৰ কোনটো দিশত ভূমি পূজন কৰিব লাগে সেইটো নিৰ্ভৰ কৰে সূৰ্য গতিশীলতাৰ ওপৰত সূৰ্যই কোনটো ৰাশিত ভ্ৰমণ কৰিছে বা সূৰ্য কোনটো ৰাশিত আছে সেইটো চাই পেলাই ভূমি পূজনৰ দিশ উলিওৱা হয় সেইটো কাৰণে বছৰৰ প্ৰত্যেকটো মাহত বা প্ৰত্যেকটো সময়ত ভূমি পূজনৰ দিশ বাস্তুৰ দিশ বেলেগ বেলেগ হয় সূৰ্য যেতিয়া বৃষ মিথুন কৰ্কট ৰাশিত থাকে তেতিয়া আপোনাৰ নৈৰিত কোণত ভূমি পূজন কৰা হয় সিংহ কন্যা আৰু তুলাত থাকিলে ভূমি পূজন সাউথ ইষ্ট মানে আগ্নেয় কোণত কৰা হয় তাৰপিছত বৃশ্চিক ধনু মকৰ ৰাশিত থাকিলে ভূমি পূজন নৰ্থ ইষ্ট বা ঈশান কোণত কৰা হয় আৰু কুম্ভ মীন মেষ ৰাশিত থাকিলে নৰ্থ ৱেষ্ট মানে বায়ু কোণত ভূমি পূজন কৰা হয় বৰ্তমান আৰু 2 দিন বা এদিনৰ পিছত সূৰ্য যিহেতু মকৰ ৰাশিলৈ আহিব মাঘ মাহৰ পৰা ফাগুন মাহৰ ভিতৰত তাৰ পিছত আমাৰ বহাগ মাহত নৰ্থ ইষ্টত ভূমি পূজন কৰাটো ভাল আৰু তেওঁলোকে শুভ ফলাফল লাভ কৰিব পাৰিব এতিয়া আহিছোঁ কি দিশত বা বছৰৰ কোনটো মাহত কোন কেইটা মাহত কি দিশত আমি ভূমি পূজন কৰিব লাগে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই তিনিটা মাহত ঈশান কোণত ভূমি পূজন কৰিব লাগে মানে নৰ্থ ইষ্টত মাৰ্চ এপ্ৰিল মে এই তিনিটা মাহত নৰ্থ ৱেষ্টত ভূমি পূজন কৰিব লাগে মানে বায়ু কোণত জুন জুলাই আগষ্ট এই তিনিটা মাহত সাউথ ৱেষ্টত ভূমি পূজন কৰিব লাগে মানে নৈৰিত কোণত ভূমি পূজন কৰিব লাগে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এই তিনিটা মাহত সাউথ ইষ্টত ভূমি পূজন কৰিব লাগে মানে আগ্নেয় কোণত ভূমি পূজন কৰিব লাগে বাস্তু কোনটো দিশত আমি টয়লেট কিচেন বনাব লাগে কোনটো দিশত আমি
বেডৰুম বনাব লাগে, কোনটো দিশত ল'ৰা ছোৱালী পঢ়া কোঠা বনাব লাগে, কোনটো দিশত আমি ড্ৰয়িং ৰুম বনাব লাগে, এই গোটেই কথাসমূহ বাস্তুৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে গৃহ নিৰ্মাণ কৰাৰ সময়ত আপোনালোকে যদি আপোনালোকৰ নক্সাসমূহ ঘৰৰ সেই কোঠাসমূহ আপোনালোকে বাস্তুমতে কৰে, তেতিয়াহ'লে সেই বাস্তুৰ পৰা পোৱা শুভ ফলসমূহ আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া যিহেতু গৃহ নিৰ্মাণৰ শুভ সময় চলি আছে, এই মুহূৰ্তত ডিচেম্বৰৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী এই 3টা মাহ সূৰ্যৰ যিহেতু বৃশ্চিক ধনু মকৰ এই 3টা ৰাশিত আছে, গতিকে এতিয়া আপোনালোকে ঈশান কোণত গৃহ নিৰ্মাণ কৰিব পাৰিব। আৰু যিসকলে বহাগ মাহত গৃহ নিৰ্মাণ কৰিম বুলি ভাবিছে তেওঁলোকে নৰ্থ ৱেষ্টত গৃহ নিৰ্মাণৰ খুঁটা পুতিবৰ কাৰণে পাৰিব। যিসকল ব্যক্তিয়ে গৃহ নিৰ্মাণ কৰিবলৈ ওলাইছে বা গৃহ নিৰ্মাণ কৰিম বুলি ভাবি আছে তেওঁলোকে বাস্তু বিধিসন্মতভাৱে গৃহ নিৰ্মাণ কৰাটো ভাল। আৰু তেওঁলোকক যদি বাস্তু বিষয়ক পৰামৰ্শ লাগে, তেওঁলোকৰ নক্সাসমূহ বাস্তু বিধিসন্মতভাৱে হ'ব লাগে, তেতিয়াহ'লে তেওঁলোকে মোক যোগাযোগ কৰিব পাৰে। মোৰ যোগাযোগ নাম্বাৰটো দিয়া হৈছে। আজিলৈ আহিছোঁ, নমস্কাৰ।